আমা এইটো মোৰ ললামাক দিছিলে মোৰ নব একদম মোৰ নিজৰ ল'ৰা নিচিনা মোৰ ছোৱালী যেনেকুৱা নব মোৰ তেনেকুৱা নমা একমহীয়া বাচ্চাতে নবয়ে মানে গিফ্ট দিছিলে মোৰ নব থেংক ইউ সো মাচ গুড মৰ্নিং ডিয়াৰ ফ্ৰেণ্ডছ হঠাতে প্লেন কৰিলোঁ আজি ছানডে পিকনিক যাম বুলি এয়া খোৱা পৰা উঠিছোঁ লগত ললামা যাব আজি পিকনিকত চাওকচোন দুপৰ বিলত যাম বেছি দূৰত নাযাওঁ মোৰ ললামাক আজি দুপৰ বিলত পিকনিকত লৈ যাম আৰু হঠাতে প্লেন কৰিলোঁ ঘৰতে কিবা কিবি বনাই লৈ যাম এতিয়া পিকনিকত নিব কাৰণে মাছ ভাজি আছোঁ আৰু অলপমান ভাজিবলৈ বাকী আছে আৰু অলপমান মটন মাত্ৰ 1 কেজি এয়া চব ঘৰতে বনাই পেকিং কৰি লৈ যাম পিকনিকত খাম এই হঠাতে ওলোৱা পিকনিক ঘৰত বনাই নি খালে বেছি মজা নালাগে আৰু তাতে বনাই খালে বেছি মজা লাগে কিন্তু উপায় নাই জলদি মানে ভাবি ল'লোঁ যে যাওঁ আৰু কিবা এটা ঘৰত আমনি লাগিছে নহৰু পিঁয়াজৰ পেষ্ট মাছৰ কাৰণে ইফালে এয়া মটন বনাই আছোঁ হ'ব আৰু চব্জি বনাবৰ কাৰণে পদুনা ৰেডি কৰা হৈছে বনাই আছোঁ লাহে লাহে আৰু ঘৰতে বনাই লৈ যাম যিহেতু চিন্তা নাই দেৰিকৈ গৈ পেলাই দুপৰ বিল ওচৰতে আমাৰ মাম্মা ক'ত যোৱা তুমি পিকনিক যাবা মাম্মা গাড়ীত আহিছা জলদি আহি গ'লোঁ আহি পেলাই ইয়াতে এইখিনি জেগাত ৰৈছোঁ আমি এতিয়া ইয়াতে খাম নিজে বনাই লৈ আহিছোঁ এই বৌ আহিছে বৌয়ে জেগাখিনি চাফা কৰি আছে দেই লগত আমি এই জেগাখিনিত এতিয়া খানা খাম লগত মোৰ ললিমা আহিছে ললামাক এডাল ৰছী লগাই দিছে ৰছীডাল নহ'লে তাই ক'ত যাব ঠিক নাই টিকলাই কাম কৰি আছে দেই মা চাওঁ টিকলা মুখখন পিকনিক আহিছোঁ ক'ত চোৱাচোন মামা আমাৰ পিকনিকৰ মানুহকেইটা চাওক মানুহেই নাই আমি 5টা মানুহ আহিছোঁ পিকনিক খাবলৈ 6টা নেকি ললামাৰ লগত 6টা ন মই ললামাৰ লগত 6টা বুলি কৈছে ন মা তোমাৰ গুৱাহাটীখন যান্ত্ৰিকতাৰে ভৰপূৰ যদিও এনেকুৱাও কিছুমান গুৱাহাটীত জেগা আছে চাৰিওফালে গছ গছনি পাহাৰ পানী সেউজীয়া চকু জোৰ কৰি যোৱা চাওকচোন আজি দুপৰ বিলখনে কিমান ধুনীয়া পানীৰ মাজত এনেকৈ আৰু ইমান চাফ চিকুণকৈ ৰাখিছে আজি সঁচাকৈ মনটো আনন্দৰ লাগিছে সদায় ঘৰত সোমাই থাকোঁ যদিও আজি অকণমান সময়লৈ ওলাই আহিলোঁ খুব ভাল লাগিছে মনটো বেলেগে পিকনিক খাই আছে মোৰ মনটো নাচো নাচো লাগি আছে একদম বেলেগৰ গান শুনি পাৰ্টিবিলাক দূৰত আছে মই দেখুৱাব পৰা নাই বেলেগত গুচি যায় মই ঘৰত অকলশৰীয়া সময়খিনি পাৰ হৈ যায় অকল ললামাৰ কাৰণে হ'ব থেংক ইউ ছ' মাছ ললামাক দিয়াৰ কাৰণে চবেই দুপৰ বিলত পিকনিক খাই আছে আজি আমিও আহিছোঁ মই মোৰ ললামাক লৈ আহিছোঁ আজি ললামাক সময় দিবৰ কাৰণে লৈ আহিছোঁ আৰু মোৰ ছোৱালী হিয়া মানে বাহিৰত পঢ়ি আছে কাৰণে মই তাইক সময় দিবৰ কাৰণে লৈ আহিছোঁ চব পিকনিকৰ পৰিৱেশ দেখুৱাই দুপৰ বিল ঘৰৰ ওচৰত হ'লেও কি বুলি ক'ম ইমান ধুনীয়া যে ঘৰৰ ওচৰত হ'ব পাৰে কিন্তু বহুত ধুনীয়া আমাৰ দুপৰ বিল দেই আৰু বহুত ধুনীয়াকৈ ৰাখিছে চাওক ইয়াৰ পৰা নো এণ্ট্ৰি লগাই দিছে ইয়াত চাগে কিবা খেতি কৰিব সৰিয়হ খেতি বা কিবা কৰিব সিফালে আমাৰ গুৱাহাটী এয়া দেখি আছে টিকলাই কিবা চাই আছে দেই বহুত বেছি দেখুৱাব নোৱাৰিলোঁ কাৰণ কি পিকনিক বুলি ক'লে অকণমান চবেই বেলেগ বেলেগকৈ এনজয় কৰে এইটো টিকলা আজি আমি পিকনিক খাব
মামা বোলে আণ্টি বুলি কয় আণ্টিহঁতৰ লগত পিকনিক খাব আহিছে ন ভাল লাগিছে নাই কেই 5জন মানুহ ন নে 6জন 6জন এইটো মানে বহুত উস্তাদ হয় বহুত স্মাৰ্ট হয় আৰু তাকো লাহে লাহে চিনি পাব আৰু ন মানুহে এয়া মোৰ ভাত হয় মই মানে ঘৰত টেষ্ট কৰি নাচালোঁ ইয়াত খাম বুলি ভাবিছিলোঁ মোৰ কাৰণে এক পিছো মটন নাই অকণমান আলু ৰৈ গ'ল এইখিনিয়ে খাম আৰু এতিয়া কি ক'ম আৰু এয়া আৰু এমকে খাই আছে চাওক ইমান ধুনীয়া জেগাত এমকে চাহকে টিকলা মোনা ইমান ধুনীয়া জেগাত আমি পিকনিক খাই আছোঁ অ' মাই গড মোনাই অ' মাই গড ক'লে বেয়া পাই বোলে চব ভিডিঅ'তে অ' মাই গড কৰি থাকোঁ আৰু মোৰ মুখখন বোলে বহুত চোকা তো লাহে লাহে কথা ক'ব চেষ্টা কৰি আছোঁ কিন্তু এতিয়ালৈকে পৰা নাই যে লাহে লাহে কথা ক'ব পাৰিম চেষ্টা কৰিছোঁ যে লাহে লাহে কথা ক'ম মই চেষ্টা কৰি আছোঁ ইমান ধুনীয়া লোকেশ্যন চাওক আমি মাত্ৰ 5জন মানুহ আহিছোঁ আৰু কম মানুহৰ লগত যিমান এনজয় কৰোঁ মই বহুত মানুহৰ লগতো সমানে এনজয় হয় আৰু এনেকুৱা এটা পিকনিক জেগা বাছি লৈছোঁ য'ত ভিৰ কম থাকে ভিৰৰ পৰা অলপ কাষত আহিছোঁ ভাল লাগে এনেকুৱা জেগাত কাৰণ বেছি ভিৰত অলপ কাজিয়া হয় হুলস্থুল হয় এনেকৈ ভাল লাগে খানা খাই আছোঁ পিকনিক চেছ হৈছে আমাৰ আমি পিকনিক খালোঁ দুপৰ বিলাক আৰু ধুনীয়াকৈ আৰু আমি চবেই মিলি পেলাই চব চাফা কৰি ধুনীয়াকৈ আমি গোটেইখিনি এটা কেৰি বেগত ভৰাই পেকিং কৰি আমি যিকোনো এটা ডাষ্টবিনত পেলাই দাদা মাছ আহেনে কিমান ক'ত জমা কৰে তাতে গ'লে পাম ন কিমান মান আহে বহুত দিয়ক ঠিক আছে গৈ আছোঁ তালৈকে কান্ধুলি মাছ ন কান্ধুলি গৰৈ কিবা কিবি বহুত আছে ন পিকনিকত আহি চবকে লগ পালোঁ বিভিন্ন ঠাইৰ চবেই মানে পিকনিক বুলি ক'লে চবকে লগ পাওঁ বাহিৰৰ চাৰিআলিৰ পৰা আহিছে ন গুৱাহাটীলৈ আহিছে আৰু জালুকবাৰী চবৰ পৰা আহিছে ভাল লাগিছে চবকে লগ পাই চবেই বোলে ক্লাছ 5 to মাষ্টাৰ ডিগ্ৰী মানে ভাবিলে আচৰিত লাগে যে চবেই আহিছে আজি 28 বছৰৰ পিছত ইয়াতে লগ হৈছে দুপৰ বিলত আৰু মোৰ মানে বহুত ভাল লাগিছে চবকে লগ পালোঁ মই চিনি পোৱাটো ডাঙৰ কথা নহয় যে এওঁলোকে চবেই 28 বছৰৰ পিছত লগ হৈছে আৰু আছে বহুত আছে ইফালে আছে আৰু চাওক ইমান মানে পিকনিক বুলি ক'লে চবেই ন ইমানে ভাল লাগে মোনা পিকনিকত আহি কি কৰিছে আপোনাৰ ললামাই পিকনিকত আহি তোমাক কি কৰিছে অ' মাই গড অ' মা দেশী গাৰ্ল বৰ নাচ এই কাপোৰ পেলাওক জুমকা গিৰাকী লা বৈ ইমান কি নাটক কৰিছে দেখুৱাইছে বৈ ভিডিঅ' হেনে নাচিব লাজ লাগে কি কথা পিকনিকত আহিছে ন লাজ জুমকা গিৰাকে আমি অকলে অকলে পিকনিক খালোঁ নব আমি য'ত যাওঁ তাতে এনজয় কৰোঁ বহুত পিকনিক খাওঁ আমি নিজে নিজে বহুত হেপী পিকনিক খালোঁ এয়া আমি চব গুৱাহাটী লখৰাৰ চবে এনজয়
কৰিলি না